বস্তু দেখাম এইখিনি জেগাখিনি চক প্লান্টেশন কৰা এইখন অৰুণাচল ইউনিভাৰ্চিটি ইয়াত জুবিনদাৰ যে ৰাতিৰ এটি গানটো চাইছোন আপুনি এটি গানটোৰ ইয়াত শ্বট আছিলে পৰশুৰাম কুণ্ডত আছো একো দেখি পোৱা নাই ৰাতি মানে কি হ'ব একো বুজি পোৱা নাই দুখন কালি কালি বতৰে হলাইছে তাকে এতিয়া আমি ষ্টাৰ্ট দিছোঁ প্ৰায় 4:30 পৰা দাদা এজনৰ ঘৰৰ পৰা বিহু চিহু খাই পূৰা ৰেডি হ'লে বহি আছে হয় চলি হয় নমস্কাৰ বন্ধুসকল আজি পুনৰবাৰ আপোনালোকক এটা ব্লগলৈ স্বাগতম জনাইছোঁ আজি গৈ আছোঁ অৰুণাচল প্ৰদেশ প্ৰায় গৈ থাকোঁ সকলোৱে যায় কিন্তু আজি অৰুণাচল প্ৰদেশ আপোনালোকক দেখাম এতিয়াতো বৰ্তমান টাৰ্গেট লৈছোঁ আমি ক'ত টাৰ্গেট লৈছিলোঁ পৰশুৰাম কুণ্ড তো যা চাওঁ বলক চাওঁ কিমান কি দেখাব পাৰোঁ যিহেতু পৰশুৰাম কুণ্ড ইয়াৰ পৰা 100 কিমান কিলোমিটাৰ দেখাই আছে যদি পচিবল হয় তাতকৈ আগত যাম বহুতখিনি প্লান আছে বলক চাই থাকক বহুত কিবা কিবি দেখা পাব বলক সম্পূৰ্ণ ভিডিঅ' চাই থাকক এতিয়া বৰ্তমান কাকপথাৰ পাইছোঁ কাকপথাৰ টাউন পাৰ হৈ গৈছোঁ গৈ আছোঁ বিন্দাছ ৰাস্তাটো টিপটপ আনলিমিটেড স্পীড যাব পাৰি পাই গৈছোঁ হি ফ্ৰেণ্ডছ চাওক বৰ্ডাৰ ৰোড অৰ্গেনাইজেশ্যন ক'ত কিমান কিলোমিটাৰ লিখা আছে ইয়াত এতিয়া আমি অসমৰ পৰা অলম'ষ্ট অৰুণাচল প্ৰদেশৰ ডিৰাক গেট ক্ৰছ কৰিম আৰু অকণমান আগতে চাব ডিৰাক গেট পাৰ হৈ গ'লোঁ একচুৱেলি কি হয় ন গেটত মানে আমি কোনো টাৰ্মছ এণ্ড কণ্ডিশ্যন এপ্লাই কৰা নাই তাৰমানে আমি ডাইৰেক্ট ওলাই আহিছোঁ সেইটো কাৰণে গেটত ইমানখিনি নেদেখালোঁ তো এতিয়া বলক এতিয়া মহাদেৱপুৰ পাম মহাদেৱপুৰ টাউন এৰিয়াখিনি বৰডুমচা খাৰচাং জয়ৰামপুৰ এইফালে যাব পাৰি এইটো ৰাস্তাইদি এতিয়া বাংকাৰ ব্ৰিজ পাম আৰু এতিয়া বাংকাৰ ব্ৰিজ বুলি কয় আৰু বিশেষ কিবা নাম আছে যদি নাজানো বাংকাৰ ব্ৰিজ বুলি জানো প্ৰায় আহিয়ে থাকোঁ যদি কোনোবা আহিছে সকলোৱে দেখিছে ব্ৰিজখন তথাপিও আৰু যিমানখিনি পাৰোঁ একচুৱেলি ৰখিবৰ কাৰণে টাইম নাই মানে আমাৰ সেইটো কাৰণে ওপৰে ওপৰে যিমানখিনি পাৰোঁ দেখাম মানে অকণমান দেৰিকৈ ওলালোঁ যিহেতু 3টা বজাত ওলাইছোঁ এইখনে চাওক বাংকাৰ ব্ৰিজ অৰুণাচল প্ৰদেশৰ এইবাৰ চাওক এইখন চাওক বাংকাৰ ব্ৰিজ তালৈ খুলি দেখাই দিছোঁ ভাল লাগে এইখন অৰুণাচল ইউনিভাৰ্চিটি বৰ্তমান চাওক বহুত ধুনীয়া বনাইছে অৰুণাচল ইউনিভাৰ্চিটি পাইছোঁ বহুত সোনকালে কিন্তু বহুতখিনি ইয়াত হেৰি হৈ গ'ল ডেভেলপ হৈ গ'ল ফ্ৰেণ্ডছ এতিয়া পাইছোঁ নামচাই টাউন একচুৱেলি নামচাই টাউনখন এইফালে আছে কিন্তু এতিয়া আমি নামচাই টাউন ফালে নোসোমাওঁ আমি এতিয়া ডাইৰেক্ট যাম এইফালে নামচাই টাউন আহিছোঁ বহুতবাৰ আহিছোঁ বহুত টাইম আহিছোঁ এতিয়া আমি ডাইৰেক্ট যাম এইফালে এটা বস্তু ভাল লাগিছে এই ছাইডৰ যে এইবিলাক যি গছবিলাকৰ যে যিটো হেৰি দিছে মানে গছ পুলিবিলাক ডাঙৰ হ'বৰ কাৰণে যিটো জেৰা দিছে ভাল লাগিছে মানে এইটো বিশেষকৈ হোৱাইট কালাৰ দি দিছে ন চব হোৱাইট মজা লাগিছে মানে এইটো বস্তুটো আপোনালোকে এটা বস্তু দেখাম এইখিনি জেগাখিনি চক প্লান্টেশ্যন কৰা গছ হয় এই জেগাখিনি বহুত ভাল লাগে মানে এইখিনি চক এতিয়া টেঙাপানী মন্দিৰ গল্ডেন পাদাগা নে পাদেগা বুলি কয় কিবা চৰি দেই ভুল হ'লে ক্ষমা কৰিব তাত পামেই আৰু এতিয়া গল্ডেন টেম্পল পাগাদা তাত পামেই এতিয়া বলক এইটো ৱেলকাম টু চখাম এইফালে যায় গল্ডেন টেম্পল একচুৱেলি আজি আমাৰ ইয়াত সোমোৱা বিশেষ প্লেন নাই গতিকে সোমাবা নেকি অলপ চাই আহিবা ব'লা তেতিয়াহ'লে বলক দেখাই দিওঁ মেইন গেটখন যিখন এইখন বনি আছে কনষ্ট্ৰাকশ্যন চলি আছে সম্পূৰ্ণ পৰিৱেশটো হেৰি চাওক আমাৰ একচুৱেলি দেৰি হৈ গ'ল চাওক এইটো চাওক বলক এতিয়া ভিতৰলৈ বলক কি কি আছে চাওঁ এইটো চাওক জিলিকি আছে এইফালে যাব লাগে এইবিলাক চাওক কিমান সুন্দৰ পৰিৱেশ ভাল লাগিছে গল্ডেন টেম্পল
যিহেতু এতিয়া পূজা চূজা কৰিবলৈ আৰু বহুত কিবা কিবি আছে দেখাই আছোঁ বলক এইফালে 4খন গেট আছে এফালে এখন এইফালে এখন এইফালে এখন এইফালে এখন টোটেল 4খন গেট আছে এখন বেক চাইডটো হয় মই ফ্ৰণ্ট গেটখন দেখাম আপোনালোকক ধুনীয়া সুন্দৰকৈ জিলিকিছে তাকে অৰুণাচল প্ৰকৃতিৰ ভূস্বৰ্গ বুলি কয় আৰু এনেই নকয় আৰু আপোনালোকে গম পায় বহুত সুন্দৰ সুন্দৰ ফ্ৰেছনেছ সকলোৱে আহে ইয়াত ফ্ৰেছ বতাহ খাবৰ কাৰণে চাওক কি সুন্দৰ এইবিলাক গছ গছনি এটা বহুত বেলেগ ফিল পাব মানে বাহিৰত থকা যেন ফিল পাব আপোনালোকে এইবিলাক লাইটবোৰ চাওক যেনে লণ্ডন তেনেকুৱা ধৰণৰ লাগে এনেকুৱা ডিজাইনৰ ঘৰ চাগে অসমত দেখা নাপাব আপোনালোকে চাওক কি সুন্দৰ লাগিছে চাওক মানে কিহৰ কাৰণে বনাইছে এতিয়া কেমেৰাত আপোনালোকে ধৰিব পৰা নাই কিন্তু বহুত ওখ হয় এই ঘৰটো এবাৰ সম্পূৰ্ণ পৰিৱেশটো দেখাই দিছোঁ যেলৈ লাইটটো পোৱা নাই কনষ্ট্ৰাকশ্যন চলি আছে এয়া হ'ল অৰুণাচল প্ৰদেশৰ গল্ডেন টেম্পল চাওক আচলতে টাইমটো বহুত দেৰি হৈ গ'ল আহা সেইটো কাৰণে ইমানখিনি দেখাব পৰা নাই জুবিনদাৰ মিছন চাইনাৰ ফিল্মখনৰ যিটো ৰাতি ৰাতি চং সেই ৰাতি ৰাতি চংটো ইয়াত এটা শ্বট আছে ইয়াত ড্ৰোন কেমেৰাদি দেখাইছিলে বহুত সুন্দৰকৈ একচুৱেলি আমাৰ বহুত দেৰি হৈ গ'ল সোনকালে আহিব নোৱাৰি মানে অকণ হঠাৎ প্লানটো হৈ গ'ল নহ'লে বহুত ভালকৈ দেখাব পাৰিলোঁ হয় একচুৱেলি এইটোৱে শেষ নহয় দেখাব লগা বস্তু বহুত আছিলে ইয়াত বহুত জেগা আছিলে প্ৰব্লেম হৈ গ'ল ৰাতিও হৈ গ'ল এতিয়া আমাৰ অকণমান টেঙামাটি মন্দিৰ সোমোৱাৰ পাছতে চৌখামতে ৰাতি হৈ গ'ল এতিয়া চাওঁ পৰশুৰাম কুণ্ড বুলি ঢাপলি মেলিছোঁ কিমান কি হয় ৰাতিটো বিশেষ তেনেকৈ দেখাব নোৱাৰিম তথাপিও চাওঁ আৰু কি হয় কি নহয় হ'ব আৰু দেই ওপৰ ফালে অকল পাহাৰ দেখিছোঁ বিশেষ একো দেখি পোৱা নাই অ' মাই গড কামলাং ব্ৰিজ গাড়ী ৰখাই চক এই চাইড দি দিয়া বন্ধু এয়া অকণমান দেখাইছোঁ চক এখন কামলাং ব্ৰিজ ওপৰফালে পাহাৰ কোনটা পাই গ'লোঁ দেই এয়া ৰাতি একো ধৰিব পৰা নাই মানে জেগাখিনি কোনফালে নামে কোনফালে উঠে গৈ আছোঁ আৰু পাৰ্কিং কৰি দিওঁ ইয়াতে হেল্ল' কেনেকুৱা ভাল কিমান জোৰে হাৱা বহিছে হয় হয় আচ্ছা আমাৰ তাত ধুমুহা দিলে এনেকুৱা অৱস্থা একো দেখি পোৱা নাই ৰাতি চব বহুত জোৰে বতাহ মাৰিছে আমাৰ নিচিনা মাৰিছে আছামত একচুৱেলি টাইমিংটো আমাৰ নিমিলিলে আমি সোনকালে নাহিলোঁ সেইটো আমাৰ প্ৰব্লেম হ'ল বহুত জোৰে বতাহ মাৰিছে বন্ধুসকল এয়া পাই গ'লোঁ বহুত জোৰে বতাহ মাৰি আছে হোটেল চোটেল আছে মানে ন খাব পাৰিম ধুনীয়াকৈ নেকি ৰাতিও থাকে নেকি হোটেল কি হ'ব একো বুজি পোৱা নাই দুখন গাড়ী আহিছোঁ লগৰবিলাকে ক'ত যাব মানে একো মানে প্ৰগ্ৰেমটো থিৰাং কৰিব পৰা নাই আচলতে আমাৰ মঞ্জিত দা বহি আছে ভাত খাবলৈ এই অলপ পিংকু দা প্ৰাণ দা কচুৰি খাই আছে এয়া আমাৰ প্ৰদীপ দা কচুৰি খাই আছে এয়া ভাইটি এজন এয়া আমাৰ ৰূপম অল ইণ্ডিয়া পিংকু দা মানুহটো ধুনীয়া লাগিছে অলপ হয় নেকি আৰু অলপ ধুনীয়া লাগিছে আজি এতিয়া আমি অৰুণাচলত এজন বাবাক লগ পাইছোঁ পৰশুৰাম কুণ্ডত তেখেতে এটা আমাক গান গাই শুনাব Parasuram
ঘাট বা পৰশুৰাম কুণ্ড বা পৰশুৰাম পৰ্বত আমি এয়া এতিয়া বিহু গাব লৈছোঁ। হয় হয় বিহু এটা এটি হ'ব লাগে মাঘ বিহুৰ উপলক্ষে। য়েছ য়েছ বৰ্তমান সময় কিমান? আজি কালি কালি আজি কালি কালি বতৰে সলাইছে সলনি বতৰে সলাইছে সলনি মাঘ বিহু আনিছে বতৰৰ বাতৰি বহাগলৈ মজা মজা আনিছে বহাগৰ বতৰলৈ ডালে ডালে উৰণীয়া পক্ষীয়ে আনিছে বতৰৰ বাতৰি আনিছে বতৰৰ বাতৰি পক্ষী মৰমৰ পক্ষী বঢ়িয়া কিন্তু আনকমন গান মই কোন ছিংগাৰে গাইছিলে সেইটো নাজানো এখেত এজন নন আছামিজ মানুহ কিন্তু হ'লেও এখেতে যি সুন্দৰকৈ আমাৰ অসমীয়া গান গাই শুনালে সঁচাকৈ আপলোড হ'লোঁ হা এতিয়া সময় বাজিছে আপোনালোকক সময় দেখাইছোঁ মই 8:20 কিন্তু এইটো সময়ত এখেতে যিটো গান গাই শুনালে আৰু এটা গান লাগে আৰু এটা গান নেকি ঠিক আছে পৰশুৰাম মেলা দৰে পৰশুৰাম দৰে জেগা কতো নেপালো আই ঐ কতো নেপালো এই বাবা আমাৰ বঢ়িয়া 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 ভাতটো খাই লওঁ ফ্ৰেণ্ডছ কেইজনমানে খালে আমি কেইজনমান লেট হ'ল এইবিলাক আছে আমাৰ আমলান হাই কৰি দিয়া অলপ তুমি কৈ দিয়া যে মোৰ ছাবস্ক্ৰাইব কৰিব লাগিব নাই চেনেলটো এই মঞ্জিতৰ চেনেলটো ছাবস্ক্ৰাইব কৰক যোনে যোনে চাই চবেই ছাবস্ক্ৰাইব কৰক আৰু লাইক আৰু কমেণ্ট কাৰণ কেলৈ বহুত কষ্ট কৰিছে ন শ্বেয়াৰ কৰিব হয় ঠিক আছে বহুত কষ্ট ইমান ঠাণ্ডাত ৰাতি পাতলা চুৱেটাৰ পিন্ধি পৰশুৰাম কুণ্ডলৈ আহিছোঁ কিমান মানুহ আহিছ আৰু শ্বেয়াৰ যদি নকৰে তো বহুত বেয়া পাম ঠিক আছে বঢ়িয়া ভাল লাগিলে ইয়াত ভাতটো খাই লওঁ দেই ফ্ৰেণ্ডছ 2120 টকা ভাল লাগিলে এতিয়া বৰ্তমান আপোনাৰ বাজিছে ৰাতি 9টা কিমান হৈ গ'ল তথাপিও হোটেলখন খোলা আছে যে ইমান ভিতৰত এখন হোটেল খোলা থাকিব ভবাই নাছিলোঁ কিন্তু একদম ভালকৈ খালোঁ আৰু ক'ব গ'লে তো বন্ধুসকল জোচ মে হোচ বুলি যে এটা কথা আছে অসম আজি সেই গতি হ'ল পৰশুৰাম কুণ্ডত এই ৰাতিখন গৈ মেলি একো বিশেষ লাভ নহ'ল জোচ মে হোচ বোলা নিচিনা গ'লোঁ প্ৰায় 200 কিলোমিটাৰ অতিক্ৰম কৰি অকল মানে ভাত খাই বুলি আকৌ আহি পেলালোঁ মানে একো চাবও নাপালোঁ দেখিবও নাপালোঁ ৰাতিয়ে গ'লোঁ ৰাতিয়ে আহিলোঁ মানে গতিকে লৈ কি ক'ম আৰু উপায় নাই যিয়ে নহওক আপোনালোকৰ কাৰণে মই এনেকুৱা ধৰণৰ ভাল ভাল ভিডিঅ' আনি থাকিম অনাগত দিনত চেনেলটো চাই থাকিব ছাবস্ক্ৰাইব কৰি দিব লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব আপোনালোকৰ কাৰণে কষ্ট কৰি যাম ধন্যবাদ আজিলৈ আহোঁ গুড নাইট